Welcome to my channel. I am Vijay Shankar and you are watching my channel Knowledge Surrounding. হয় বন্ধুসকল, মই আজি আহিছোঁ এজন বন্ধুৰ সৈতে মৰিগাঁও জিলাৰ অন্তৰ্গত বহা পাহাৰত অৱস্থিত মহাপ্ৰভু শ্ৰী শ্ৰী গণেশ মন্দিৰ, এক ঐতিহাসিক মন্দিৰ আৰু কোৱা হয় এছিয়া মহাদেশৰ ভিতৰত এই শিলত খোদিত মহাপ্ৰভু শ্ৰী শ্ৰী গণেশ মন্দিৰটোৱে হৈছে আটাইতকৈ বৃহৎ মন্দিৰ। ইয়াৰ মই চাৰিওপাশৰ কিছু সময়ৰ পিছত গোটেই দৃশ্যটো দেখুৱাম আৰু লোকতথ্য অনুসৰি এই মন্দিৰটোৰ আগত আজিৰ পৰা প্ৰায় 150 বছৰ আগত যেনেকুৱা ধৰণৰ আকাৰ আছিলে অৰ্থাৎ সৰু আছিলে আৰু কিংবদন্তি অনুসৰি এই মন্দিৰটোৰ প্ৰথমতে যি অস্পষ্ট আছিল বুলি কোৱা হয় আৰু ভক্তৰ ভক্তিত ইয়াৰ আকাৰ বৰ্তমানে সম্পূৰ্ণ স্পষ্ট আৰু প্ৰকাণ্ড হৈ আহি থকা বুলি ভক্তসকলে ক'ব বিচাৰে। মহাপ্ৰভু শ্ৰী শ্ৰী গণেশ মন্দিৰৰ বিষয়ে আমি কিছু কথা জানিব চেষ্টা কৰিম। এই মন্দিৰটোত দিন ৰাত পূজা পাতল কৰি অহা এজন পূজাৰী, তেওঁ আমাক কিছু এই মন্দিৰটোৰ বিষয়ে কিছু তথ্য হ'লেও দিব আৰু ইয়াৰ আগতে মই আপোনালোকক এই মন্দিৰটোৰ যি মহাপ্ৰভুৰ শিলত খোদিত যি গণেশ বাবাৰ মন্দিৰ, ইয়াৰ চাৰিওপাশৰ দৃশ্য মই মোবাইলৰ কেমেৰাৰ জৰিয়তে দেখুৱাবলৈ আপোনালোকক কিছু প্ৰয়াস কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এই সম্পূৰ্ণ দৃশ্য। লগতে মোৰ চেনেলটোলৈ যিসকলে নতুনকৈ চাইছে তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে যাতে বেল আইকনটো প্ৰেছ কৰি দিয়ে আগন্তুক নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাবৰ বাবে, আৰু লগতে আপোনালোকে বন্ধু বান্ধৱীলৈ নিশ্চয় শ্বেয়াৰ কৰিব। মই কিছু মন্দিৰৰ ভিতৰৰ কিছু দৃশ্য দেখুৱাইছোঁ আপোনালোকক। খুব মনোমোহা পৰিৱেশ। আপোনালোকে এয়া দেখিছে, এইটো হৈছে পথ, বহা বৰজাৰী সংযোগী পথ, যিটো পথেৰে মৰিগাঁৱৰ জাগিৰোড মৰিগাঁও হৈ এই পথেৰে আহিব পাৰি। মই কিছু কেমেৰাত আপোনালোকক দেখুৱাইছোঁ আৰু এইটো পথ আপোনালোকে দেখি আছে চন্দ্ৰপুৰ গুৱাহাটী এইটো পথেদি আহিব পাৰি। গুৱাহাটী মহানগৰৰ পৰা এই মন্দিৰটোলৈ দূৰত্ব সোণাপুৰ সমতা হৈ আহিলে প্ৰায় 70 কিলোমিটাৰ দূৰ হ'ব। আৰু আপোনালোকে যদি মৰিগাঁও ভকতগাঁও হৈ আহে তেতিয়াহ'লে 23 কিলোমিটাৰ, আৰু জাগিৰোড ভকতগাঁও হৈ আহিলে প্ৰায় দূৰত্ব প্ৰায় সমানেই হ'ব। আৰু আপোনালোকে এই কেমেৰা দেখিবলৈ পাইছে, এইখন হৈছে কলং নদী। কোনো এই নদীখনক কপিলি বুলিও কয়। অঞ্চলভেদে এই নদীখন বৈ আছে আৰু মহাপ্ৰভুৰ যি গণেশ মন্দিৰ, এই গণেশ মন্দিৰ তলত একে কাষতেই এই নদীখন লাগি আছে। আৰু এইটো হৈছে প্ৰভুৰ খটখটি। এই খটখটি পথেৰে ভক্তগণ ৰাইজে মহাপ্ৰভুৰ যি গণেশ মন্দিৰ, এই মন্দিৰ তেওঁলোকে পূজা পাতল দিব আহে। আৰু মই খটখটিটো কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত আমি গৈ আছোঁ ওপৰত, গণেশ মন্দিৰৰ ওপৰত এক শিৱ মন্দিৰ আছে আৰু মোৰ লগত এজন মোৰ বন্ধু আছে আৰু মই গৈ আছোঁ ওপৰৰ শিৱ মন্দিৰত। আপোনালোকে এয়া দেখা পাইছে মহাপ্ৰভুৰ শ্ৰী শ্ৰী হনুমানৰ মূৰ্তি, আৰু আপোনালোকে এয়া দেখিবলৈ পাইছে ভগৱান শিৱলিংগ। মহাপ্ৰভুৰ শ্ৰী শ্ৰী গণেশ মন্দিৰৰ পৰা তলৰ পৰা ওপৰলৈ প্ৰায় 48টা খটখটি আছে। ওপৰৰ যি শিৱ মন্দিৰ
এই মন্দিৰলৈ আপোনালোকে আহিব। আৰু এই মুহূৰ্তত আপোনালোকে দেখি আছে তাল বেতালৰ শিলৰ যি মূৰ্তি, আৰু ভক্তসকলে ইয়াতেই লোকবিশ্বাস অনুসৰি ইয়াতেই তলৰ শিলৰ যি সমান ঠাই আছে তাতেই পূজা পাঠ কৰে তেওঁলোকৰ নিজৰ মনৰ কামনা পূৰণ কৰিবৰ বাবে। আপোনালোকে দেখি আছে এই প্ৰকাণ্ড শিল, বৃহৎ শিল, তাল আৰু বেতাল ভগৱানৰ ইয়াতেই পূজা পাতল কৰা হয়। মহাপ্ৰভু শ্ৰী শ্ৰী গণেশ বাবাৰ পূজা অৰ্চনাৰ লগতে আৰু আমি আগলৈ মা মনসাৰ দেৱী পূজা অৰ্চনা কৰা ঠাইডোখৰ নিশ্চয় দেখুৱাম। আৰু এই ঠাইডোখৰতেই মা মনসাৰ পূজা অৰ্চনা কৰা হয় ভক্তসকলে। মই কিছু চাৰিওফালৰ পৰিৱেশ দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আৰু এই মুহূৰ্তত আমি এই যি মহান ঐতিহাসিক মহাপ্ৰভু শ্ৰী শ্ৰী গণেশ মন্দিৰত পূজা পাতল কৰি অহা এজন ভক্ত, এজন বাবা, এই মন্দিৰটো চোৱা চিতা কৰি থকা তেখেতৰ লগত আমি তেখেতৰ মুখেৰে দুআষাৰ জানিব বিচাৰিম এই মন্দিৰটোৰ বিষয়ে। আৰু আপোনালোকে এয়া দেখিবলৈ পাইছে এজন বাবা। আপুনি এই মন্দিৰত কিমান বছৰ হৈছে? আমাৰ ঘৰত বেছি দিন হোৱা নাই, আমাৰ 6 বছৰমান হ'ল। হয়, 6 বছৰমান। হয়, এই মন্দিৰটোৰ কিছু দুআষাৰ জানিম আপোনাৰ মুখৰ পৰা। এইখন মন্দিৰ অভয়াৰণ্য আছিল। হয়, আটাই পিতা এইগিলা চাফ চিকুণ কৰিছে। আজি প্ৰায় 150 বছৰমান, আমাৰ জানা মতে 150 বছৰমান হৈছে। হয়, এই আটাইতকৈ এইটো বৃহৎ গণেশ মন্দিৰ এছিয়া মহাদেশৰ ভিতৰত, হয়নে? এছিয়া মহাদেশৰ ভিতৰত শিলত খোদিত আটাইতকৈ ডাঙৰ মন্দিৰ। ঠিক আছে, বাবাৰ পৰা আমি এইখিনি কথা গম পালোঁ। আৰু যিসকল ভক্তগণে এই মন্দিৰত এতিয়াও অহা নাই বা আহিম বুলি ভাবি আছে, তেওঁলোকে নিশ্চয় আহিব, বাবাৰ দৰ্শন হ'ব। মহাপ্ৰভুৰ শ্ৰী শ্ৰী গণেশ মন্দিৰত আহি তেওঁলোকে নিজৰ মনৰ কামনা পূৰ কৰক, আশা থাকিল। আৰু ইয়াৰ পিছত এই কলং নদী বা কপিলী নদীখনত এই মন্দিৰ পথে যোৱা যিটো ৰাস্তা খটখটি, সেই দৃশ্য আপোনালোকক কেমেৰাৰ সন্মুখত দেখুৱাম। আৰু এয়া হৈছে খটখটি। এই খটখটি পথেৰে কলং নদীলৈ যাব পাৰি। আৰু ইয়াতেই খুব সুন্দৰ পৰিৱেশ, এক ঐতিহাসিক প্ৰাকৃতিক ভৰপূৰ পৰিৱেশ। ইয়াৰে কিছু দৃশ্য মই দেখুৱাইছোঁ, ওচৰৰ কিছু দৃশ্য, প্ৰকাণ্ড শিল আৰু খুব ধুনীয়া পৰিৱেশ, মনোৰম পৰিৱেশ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মহাপ্ৰভু শ্ৰী শ্ৰী গণেশ মন্দিৰ, যি কোৱা হয় এছিয়া মহাদেশৰ ভিতৰত এক উল্লেখযোগ্য, এক প্ৰকাণ্ড শিলত খোদিত মহাপ্ৰভু শ্ৰী শ্ৰী গণেশ মন্দিৰ। মই তলৰ পৰা ওপৰৰ গোটেই দৃশ্যটো কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই আছে মহাপ্ৰভুৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ বাহিৰৰ কিছু দৃশ্য। এইটো হৈছে পথ, খটখটি পথ।
এতিয়া ওপৰলৈ আহি আছোঁ পুনৰ মহাপ্ৰভুৰ শ্ৰী শ্ৰী গণেশ মন্দিৰলৈ। কোনো লোকে এই মন্দিৰটোৰ 1200 বছৰ পুৰণা বুলি কয় যদিও আচলতে এই মন্দিৰটোৰ কিমান বছৰ পুৰণা বা এই মহাপ্ৰভুৰ ছবি কোনে কেতিয়া শিলত খোদিত কৰিছিল এই তথ্য এতিয়াও ৰহস্যজনক। যি কি নহওক আমি গৌৰৱান্বিত আৰু ভাগ্যৱান। এই মহাপ্ৰভুৰ মন্দিৰটোৱে এছিয়া মহাদেশৰ ভিতৰত বৃহৎ মন্দিৰৰ স্থান পাই ভাৰতবৰ্ষৰ লগতে অসমকো এক সুকীয়া পৰিচয় দাঙি ধৰিছে। আপোনালোকে জানি ভাল পাব বা সুখী হ'ব যে এই মন্দিৰটোৰ নিশ্চয় কাষতে বৈ থকা কলং নদীত প্ৰতি বছৰে চ'ত মাহত অষ্টমী মেলা অথবা বাসন্তী মেলা বৃহৎ প্ৰকাৰে পালন কৰি আহিছে আৰু আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভক্তগণ ৰাইজ আহি এই মেলাত অংশগ্ৰহণ কৰে। তেওঁলোকে এই নদীত স্নান কৰি এই মহাপ্ৰভু মন্দিৰৰ পূজা অৰ্চনা কৰি প্ৰভুৰ আশীষ লয়। এই মহাপ্ৰভু মন্দিৰটোৰ চোৱা চিতা কৰি থকা বহা বজাৰী ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট অৱদান লগতে তেওঁলোকৰ সহায় সহযোগিতা আছে। আৰু মই আপোনালোকক মোৰ চেনেল নলেজ চাৰাউণ্ডিঙৰ পৰা ভিডিঅ'টো চোৱাৰ বাবে মই বিজয় শংকৰ ডেকাই ধন্যবাদ জ্ঞাপন কৰিলোঁ।